এইটো কি কৰিছা দেখাই দিয়া তোমাৰ চুলি নাই চুলি দেখাই দিয়া চুলি কি হ'ল চুলি নাই টাকলু হৈ গ'ল নমস্কাৰ ৰাচনা ব্লগ চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰম কেতিয়াবা পিছে মৰমটো বেছি হৈ যায় দুপৰীয়া 4টা বাজিছে দোকানত বহি গৰমত ঠাণ্ডা খাই বহি আছোঁ আৰু আজি পিছে কালিতকৈ অলপ গৰমটো কম দেউতাৰ গাটো ভাল নাই ঠিক হোৱা নাই সেইটো কাৰণে আজি আকৌ মই দোকানলৈ আহিব লগা হ'ল অৱশ্যে আজি মোৰ কেক এটা আছিলে বনাবৰ কাৰণে কেকটো বনাবলৈ আহিব লগা হ'লে হয় দোকানলৈ তো কেকটো বনাবলৈ আহিব লগা হ'ল লগতে দোকানলৈ বুলিও আহিব লগা হ'ল দেউতাই অৱশ্যে ডক্টৰক দেখুৱাবৰ কাৰণে আহিছিল ডক্টৰক দেখুৱাই মেলি তেওঁ গাটো ভাল লগা নাই বুলি কোৱাত গুচি গ'ল অলপ সময় থাকিলে পিছে কাৰণ মই এইকলৈ কেকটো আইচিং কৰিবৰ কাৰণে অলপ দিগদাৰ হয় বনাই মানে কেক ডিজাইন কৰি থাকোঁতে গৈ টানা মেলা কৰি দিয়েগৈ চ' সেইটো কাৰণে দেউতাই অলপ সময় থাকি দিলে বাকী মই কেকটো কেনেকৈ বনাম কেকটো বনাই থকাৰ ভিডিঅ' দিম বুলি মই ভাবোঁ কিন্তু দিয়া নহয় কাৰণ মোৰ ভিডিঅ' কৰিবলৈ ষ্টেণ্ড বৰ্তমান লোৱা নাই ল'লে মানে পিছত মই ভিডিঅ' তেনেকৈ দিম বাৰু কিন্তু এতিয়া জাষ্ট মই ফটোকপিহে দেখাইছোঁ কেনেকৈ বনাইছোঁ আপোনালোকক দেখাওঁ বলকচোন এইটো হৈছে কেকটো ডিজাইন কেকটো মোৰ ভালে লাগিছে বাৰু নিজে কষ্ট কৰি বনোৱা যেতিয়া এইটো ভালে লাগিব আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত এইফালে ছোৱালীজনীৰ দোকানত উৎপাত বাহিৰত গৈ টেমাবিলাক পেলাই আছিল তো লাষ্টত ভিতৰত আনি তাই খেলি আছে সেইটো কাৰণে বাৰু ভালেই হৈছে যিহেতু ৰাস্তাৰ কাষতে দোকানখন হয় গাড়ী আহি থাকে তো বাহিৰত খেলি থাকিলে অলপ চিন্তা হৈ থাকে ভিতৰত খেলি থাকিলে নিশ্চিন্ত হৈ থাকোঁ ইমান দৌৰা দৌৰি কৰি ফুৰিবলগীয়া নহয় আৰু এটা কথা সেইদিনাখন যিটো মই ছোৱালীজনীৰ কাৰণে ফ্ৰক চিলাইছিলোঁ তাই এনেই ফটো একপিহে দিছিলোঁ তাই পিন্ধি থকা একপি ফটো আছে ফটোকপি দিছোঁ আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন আৰু এইফালে দুপৰীয়া খাব লৈছোঁ আম ঘৰৰে হয় আম পিছে এটা পুকীয়া ওলালে আৰু ৰখিবলৈ মোৰ ৰুকনিখন বিচাৰি নাপালোঁ চাটনি পিছা এটা ষ্টেণ্ড আছিলে সেই ষ্টেণ্ডটোৱে মই লৈ ল'লোঁ আৰু অৱশ্যে তাত পিছিলেও খাবলৈ ভালেই লাগিলে এইফালে চব কি টেষ্টি খাবলৈ ভাল আছিল আৰু পিছে কেঁচা হোৱাৰ কাৰণে অলপ টেঙাটো বেছি আছিলে যাৰ কাৰণে মই অলপ চেনি দি দিলোঁ চেনি নিমখ জলকীয়া দি একদম জ্বলা মিঠা টেঙা দি এইফালে একদম ঘামত জুপুৰি হৈ আছে তো গৰমত খাবলৈ বহুত ভাল লাগিলে তো আজিলৈ আহোঁ বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব